হেল্ল' অল গুড মৰ্ণিং ৱেলকাম টু মাই ব্লগ ওৱান্স এগেইন। তো আজি হ'ল 4th ছেটাৰডে আৰু আজি আমাৰ অফিচ বন্ধ। তো এতিয়া বাজিছে 7:30, অলপ লাহে ধীৰে উঠিছোঁ। সদায় ৰাতিপুৱা জল্দি উঠোঁ, ভাবিলোঁ আজি অকণমান লাহে ধীৰে উঠোঁ। তো ভাবি পোৱা নাই আজি কি বনাম ব্ৰেকফাষ্টত, একো হেভি বস্তু বনাব মন যোৱা নাই। আৰু এইপিনে দেউতা উঠি গ'ল, ভাবিলোঁ অকণমান চাহ খাই বহি অলপ ভাবোঁ যে কি বনাম। তো এতিয়া মই ফটকৈ ভাবি আহিছোঁ। তো চাহ খাই অহাৰ পাছত চাহ খাই বহি বহি ভাবিলোঁ যে আজিকালি ৰিলচত বহুত সেই আলু কি কঠলিয়া বনায়। তো মোৰো বহুত দিনৰ পৰা ভাবি আছিলোঁ বনাম সুযোগ সুবিধা হোৱা নাই। তো বহুত ইজি হয় প্ৰিপেৰেশ্যন, ভাবিলোঁ আজি সেইটোৱে বনাওঁ। মোৰ ওচৰত সৰু সৰু আলু আছিলে, তো আলুবিলাকক এনেকুৱাকৈ ৰাউণ্ড ৰাউণ্ড শ্বেপত কাটি লৈছোঁ। বেছি পাতলো নহয়, বেছি শকতো নাকাটিব, একদম মিডিয়াম চাইজ, যাতে সেইটো বইল হয়। কাৰণ আমি এইটো বইল নকৰোঁ, আমি কেৰাহীতে ফ্ৰাই কৰোঁতে কৰোঁতে আলুটো বইল হ'ব। তো এতিয়া সেনেকুৱাকৈ কাটি লৈছোঁ। তো আপোনালোকে চাব পাৰে আলুটো মই বেছি পাতল কৰা নাই, একদম মিডিয়াম চাইজ, যাতে ধুনীয়াকৈ বইল হৈ যায়। তো এতিয়া মই কেৰাহীত লৈ লৈছোঁ মিঠাতেলত যিটো তৰকা দিম, সেইটো অলপ বেছি উঠে, ভাল উঠে। তো আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে, একো প্ৰব্লেম নাই। তো মই এতিয়া দি দিছোঁ 1 টিস্পুন জিৰা, 1 টিস্পুন কালি জিৰা, আৰু হিং দিছোঁ 1/2 টিস্পুন, আৰু লগত মোৰ ওচৰত চিলি ফ্লেক্স আছিলে, এইটো অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে। আপোনালোকে কেঁচা জলকীয়া কাটি ফালি কিনে আপোনালোকে তেলত দি দিয়ক, সেইটো ভাল লাগিব। আৰু তাৰপিছত মই আলুটো দি দিলোঁ, আৰু এইটো আলুটোক মই ধুনীয়াকৈ ভালকৈ টছ কৰি ল'ম, ভালকৈ একদম মিক্স কৰি ল'ম। আৰু এইটো এতিয়া অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। সেই যিটো আমি ঢাকি থ'ম, সেইটোতে ধুনীয়াকৈ ফ্ৰাইও হ'ব আৰু বইলো হৈ যাব। এতিয়া চাওক, এইটো এতিয়া ধুনীয়াকৈ মিক্স হৈছে। এতিয়া মই অলপ হালধি দিছোঁ, আৰু মই নিমখো দিছিলোঁ। এইটো জাষ্ট মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। মই তেতিয়া নিমখো দিলোঁ, হালধি, অলপ নিমখ, আৰু একদম ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। আৰু এইটো ভালকৈ আকৌ ফ্ৰাই হ'ব দিম, আকৌ ঢাকি থৈ দিম। সেইটো ফ্ৰাই যেতিয়া হ'ব ধুনীয়াকৈ, তাৰপিছত আকৌ আমি উঠাই লাহে লাহে আমি ফ্ৰাই কৰিম। পানী অকণো নিদিওঁ এইটোত। এতিয়া চাওক, ইমান ধুনীয়াকৈ ফ্ৰাই হৈ আহিছে, স্মেলটো বহুত ধুনীয়া ওলাইছে। আৰু লগত মই অলপ পিঁয়াজ দি দিছোঁ শ্লাইচ কৰি কিনে। আপোনালোকে অপচনেল হয়, পিঁয়াজ দিবও পাৰে নিদিব পাৰে, সেইটো একদম কমপ্লিটলি আপোনালোকৰ ওপৰত কথা। আৰু ইয়াত আমচুৰ পাউডাৰ দিয়ে, কিন্তু আমাৰ ঘৰত টেঙা বস্তু বেছি নাখায় কোনো, সেইটো কাৰণে মোৰ ওচৰত চাট মছলা আছিলে, অলপ স্লাইটলি চাট মছলা দিলোঁ, অকণমান টেষ্টটো ডিফাৰেণ্ট হ'বৰ কাৰণে। চাট মছলা দিলেও এটা টেঙা ফ্লেভাৰ এটা আহে, কিন্তু খুব বেছি নাহে আমচুৰৰ নিচিনা। মই সেইটো অলপ দিলোঁ, আৰু এতিয়া আকৌ ধুনীয়াকৈ আকৌ মিক্স কৰিম, টছ কৰিম, আৰু ধুনীয়াকৈ ফ্ৰাই আৰু বইল এই দুটা হ'ব লাগিব। ফ্ৰাই একদম আলু ভাজি যেনেকুৱা খাওঁ সেনেকুৱা নহয় দেই, ছফ্ট ফ্ৰাই। চ' এইটো মোৰ আলু কি কঠলিয়া হৈ গ'ল ইমানে। তো বহুত জল্দি হৈ যায় ৰেচিপিটো, আপোনালোকে ট্ৰাই কৰিব পাৰে। কাৰণ সেইটো লুচিৰ লগত যে আমি কেতিয়াবা আলু ভাজি খাওঁ, সেইটো ভাল লাগে ন, সেনেকুৱা এইটো বনালেও খুব ভাল লাগিব লুচিৰ লগত। আৰু মই আজি লুচি বনোৱা নাছিলোঁ, মই আজি বনাইছিলোঁ ৰুটি। আৰু এয়া আছিলে আজি মোৰ ব্ৰেকফাষ্ট, আৰু লগত আছিলে অমলেট। তো আজিৰ ব্ৰেকফাষ্ট ইমানে। লগ পাম নেক্সট ভিডিঅ'ত, বাই।